এই যে খাওঁকে ৰ'দটো ওলাই তাৰ পিছতে বৰষুণ জাক আহে আজিকালি যে একেবাৰে সদায় হৈ যোৱা এটা ঘটনাই হৈ গৈছে আজিকালি ৰ'দ কেতিয়া দিয়ে বৰষুণ কেতিয়া দিয়ে কোনেও গম নোপোৱা হৈছে সেইদিনাখনো ফটোশ্বুট আছিল আৰু মোৰ যিদিনাই ফটোশ্বুট থাকে সেই দিনাখনে এনেকুৱা এটা কাণ্ডই হয় আৰু যিসকল মেকআপ আৰ্টিষ্ট আৰু মডেলৰ লগত এনেকুৱা হয় কমেণ্ট এটা কৰি দিবচোন মই ইমান বেছি ব্যস্ততাৰ মাজত দেওবাৰ দিনটো মিলাও আৰু সেইদিনাখনে এনেকুৱা এটা ঘটনা ঘটে বাৰু কথাটো হৈছে এয়া মনীষা বাহঁতৰ ঘৰত মোৰ এটা শ্বুট আছিল মনীষা বা এগৰাকী মেকআপ আৰ্টিষ্ট হয় তেওঁৰ লগত কাম কৰি মই বহুত বেছি ভাল পাইছোঁ আপোনালোকেও ভাল পাব লুকটো দেখিলেই হ'ল আৰু দেখিছে নহয় মেকআপ আৰ্টিষ্টে ইমান বেছি ধুনীয়া তো মডেলক আৰু বেছি ধুনীয়া কৰি তুলিছে মইতো মোৰ নিজৰ লুকটোতে বহুত বেছি ছেটিছফেকশ্যন পাইছোঁ আপোনালোকে যদি বাৰ লগত মেকআপ কৰিব বিচাৰে তেনেহ'লে বাক কণ্টেক্ট কৰি ল'ব মই অৱশ্যে এইবোৰ কাম বৰ বেছি ভাল পাওঁ এই যে চাদৰ মেখেলাযোৰ হৈছে এনএম কালেকশ্যনৰ তেওঁলোকৰ কাপোৰ বৰ বেছি ধুনীয়া কালেকশ্যন আছে আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিলে ৰেণ্টত লৈ ল'ব পাৰিব শ্বুটৰ কাৰণে বা যিকোনো অকেজনৰ কাৰণে এতিয়া কওক মোক কেনেকুৱা লাগিছে তাৰপিছতে আৰু কি ফটোগ্ৰাফাৰ আহিল তাৰপিছতে ভিডিঅ' বনালোঁ এটা কথা ক'ম ভাটিবেলা সময়লৈ কিন্তু ৰ'দটো নাইকিয়া হৈ গ'ল এই কামখিনি মোৰ বহুত বেছি প্ৰিয় আপোনালোকেও যদি মোক মডেল হিচাপে পাব বিচাৰে তেনেহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ এটা দিলেই হ'ল মই খালি সময় উলিয়াই আপোনালোকৰ লগত ধুনীয়াকৈ কথা পাতি ল'ম বাকী কথাটো হ'ল শ্বুটটো কৰি বহুত বেছি ভাল পালোঁ আৰু ইয়াত দেখিছে নহয় বাৰো এজনী ছোৱালী আছে আৰু ময়ো মোৰ পুতলাজনীক এৰি থৈ গুচি গৈছোঁ শ্বুটটোৰ কাৰণে তো সেইটো কাৰণে মই জল্দি শ্বুটটো সামৰি বাই ধুনীয়াকৈ কিবা এটা খাবলৈ দিলে তাকে খাই ল'লোঁ খাই কৰি শ্বুটটো সামৰিলোঁ এই লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট এটা কৰি দিব আৰু এটা কথা ক'বচোন মোক মেকআপত ভাল লাগে নে মেকআপ নকৰাকৈহে ভাল লাগে কমেণ্ট এটা কৰি জনাই দিব আৰু এনেকুৱা ভিডিঅ' চাব বিচাৰে যদি কমেণ্ট এটা কৰি দিব